আহিলে মই মাতিম, কিন্তু আমাৰো মান সন্মান আছে। মই মাতাৰ পিছত যদি নাহে, আহিলে মই মাতিম, কিন্তু আমাৰো মান সন্মান আছে। মই মাতাৰ পিছত যদি নাহে, আহক খেলক। আৰে কি আপচু লিডাৰ হওক, চবে পিছত ৰাজনীতি কৰিবই। আজি কংগ্ৰেছৰ লিডাৰ, বিজেপিৰ লিডাৰ চব আগৰ আছু নেতা আছিল। আপোনালোকে দেখা নাই, আপচু লিডাৰতো পলিটিক্স কৰিব পাৰে, একো ডাঙৰ কথা নহয়। আমাৰ লগত প্ৰভাৱ নেপেলায়। সি আপচু নেতা হৈ আছে, আমি কেনেকৈ ইনভাইট কৰিম? তেওঁ ইতিমধ্যে তাৰমানে সিদ্ধান্ত অলৰেডি হেৰি কৰিছে, আপোনাৰ ৰিজাৰ্ভেশ্যনৰ কাৰণে কৰিছে। তেওঁ খুব কম দিনৰ ভিতৰত আপচু এৰিব এৰি পেলাই ক'ত যাব? আপোনালোকে মাতিব নেকি ছাৰ? আহিলে মই মাতিম, কিন্তু আমাৰো মান সন্মান আছে। মই মাতাৰ পিছত যদি নাহে,